আজি আমি যাম মালিনী থান মন্দিৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে অলপ স্কিপ নকৰাকৈ দেই। পাহাৰখন দেখিছেনে ইমান ধুনীয়া লাগিছে। মন্দিৰটো দেখিছেনে ইমান ধুনীয়াকৈ ওলাই আছে। পালোহি আৰু ইয়াত মালিনী মেলা পতা হৈছিলে, সেইকাৰণে সেইখন গেট আঁতৰাই দিয়া নাই। এয়া মা আৰু পেহী গৈ আছে। মাহঁতে টিকেট কাটিছে। আগতে 10 টকাকৈ লৈছিলে, এতিয়া 20 টকা কৰি দিলে। আমি পূজা কৰিলোঁ, পূজা কৰাখিনি ভিডিঅ' কৰিব পাহৰি থাকিলোঁ, সেইকাৰণে আপোনালোকক বাহিৰৰখিনি অলপ দেখাই দিছোঁ। ভিডিঅ'টো চাই থাকিব দেই, অলপো স্কিপ নকৰাকৈ শেষলৈকে। যিসকলে মালিনী থান মন্দিৰ আহি পোৱা নাই তেওঁলোকে আহিব, বহুত ভাল লাগিব আহিলে। আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহে পূজা কৰিবলৈ, মন্দিৰ চাবলৈ। আহিব আপোনালোকে, ভাল লাগিব বহুত। এতিয়া আহিলোঁ আমি ৰুক্মিণী থান, য'ত শ্ৰীকৃষ্ণই ৰুক্মিণী দেৱীক পলুৱাই আনি থৈছিলে। আৰু এতিয়া আমি পাহাৰৰ বহুত ওপৰত আছোঁহি। মালিনী থান মন্দিৰটো বহুত তলত আছে আৰু ইয়াৰ পৰা গোটেই অসমখন দেখি পায়, ব্ৰহ্মপুত্ৰখনো দেখি পায়, কিন্তু আমি অলপ দেখিছোঁ, ভালকৈ দেখা নাই। কিবা ধোঁৱা হৈ আছে। আৰু মন্দিৰটোৰ কাষৰ ঘৰটো দেখিছে নহয়, তাতে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী দেৱীয়ে জিৰণি লৈছিলে, মানে জিৰণি কোঠা। মোৰ কওঁতে কিবা ভুল হ'ব পাৰে, যদি কিবা ভুল আছে শুধৰাই দিব দেই। আৰু ইয়াত আহি ইমান ভাল লাগিছে, চাৰিওফালে পাহাৰ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই। ইমান ধুনীয়া লাগিছে। আমি এতিয়া তলত আহিছোঁ দোকানত কিবা এটা খাওঁগৈ বুলি, আৰু মাহঁতক খাই খাব দিছিলোঁ, কেনেকৈ কৈছে চাওকচোন। ইমান ধুনীয়াকৈ সজাই থৈছে চব।
এই দোকানবোৰত ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ কি চেষ্টাত লং লাগি যায়। আমি এতিয়া এয়া চাহ খাবলৈ বহিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে দেই। আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ, কেইখনমান ফটো দি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। আজিলৈ বাই বাই।